নমস্কাৰ ইউনিক মনিটৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পাৰফেক্টলি ষ্টাডি কৰাৰ কেইটামান টিপছৰ কথা। মই আপোনাক ইয়াতে কেইটামান টিপছৰ কথা ক'ম যাৰ সহায়ত আপুনি এফেক্টিভলি ষ্টাডি কৰিব পাৰিব আৰু মিনিমাম ইনপুটৰ দ্বাৰা আপুনি মেক্সিমাম আউটপুট লাভ কৰিব পাৰিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে পৃথিৱীত কোনো মানুহে ইণ্টেলিজেণ্ট হৈ জন্মগ্ৰহণ নকৰে। ইণ্টেলিজেণ্টৰ ওপৰত আমাৰ যি সমাজখনৰ এটা ডেফিনেশ্যন আছে সেই ডেফিনেশ্যনটোৱে ভুল। আপুনি এই পৃথিৱীৰ যিকোনো এজন মানুহক যিকোনো বিষয়ৰ ওপৰত এটা যদি পাৰ্টিকুলাৰ সময় দিয়ে তেনেহ'লে সেই মানুহজন সেই বিষয়টোৰ ওপৰত এক্সপাৰ্ট হৈ উঠিব আৰু তেতিয়া আমি তেওঁক ইণ্টেলিজেণ্ট বুলি ক'ম, নহয়নে? যিদৰে এজন ডক্তৰ তেওঁৰ ফিল্ডত ইণ্টেলিজেণ্ট, ঠিক তেনেকৈ ইঞ্জিনিয়াৰ এজনো তেওঁৰ নিজৰ ফিল্ডত ইণ্টেলিজেণ্ট। যদিও আপুনি ডক্তৰ এজনক ইঞ্জিনিয়াৰিং কৰা ক্লাছ এটাত যদিও ছেমিনাৰ এটা এটেণ্ড কৰিব দিয়ে তেনেহ'লে সেই ডক্তৰজনে তাৰ একো আভয় নাপাব। ঠিক একেদৰে যদি আপুনি ইঞ্জিনিয়াৰ এজনক যদি চিকিৎসা বিজ্ঞানৰ লগত জড়িত ছেমিনাৰ এটাত বহুৱাই দিয়ে তেনেহ'লে তেওঁ তাৰ একো আভয় বুজি নাপাব। কথাটো হ'ল যে এই পৃথিৱীত ইণ্টেলিজেণ্ট কোনো অভাৰঅল ইণ্টেলিজেণ্ট হ'ব নোৱাৰে। এই কথাটো যদি আমি পজিটিভলি লওঁ ইয়াৰ অৰ্থ এইটোৱে যে আপুনিও এটা নতুন বিষয়ক এক পাৰ্টিকুলাৰ টাইম দি কিনে সেই বিষয়টোৰ ওপৰত আপুনি এক্সপাৰ্ট হৈ উঠিব পাৰিব। এই সকলোবিলাক কথা এইকাৰণে কৈছোঁ যে এই সকলোবিলাক কথা ফাৰ্ষ্ট টিপছটোৰ লগত কানেক্টেড হৈ আছে। যদি আপুনি ষ্টুডেণ্ট এজনক মাতি আনি সোধে যে সকলোতকৈ বেছি ইণ্টেলিজেণ্ট ষ্টুডেণ্ট কোন হয়, তো আমাৰ মেক্সিমাম মানুহে এইটোৱে ক'ব যে যিয়ে সকলো জানে তেওঁৱে ইণ্টেলিজেণ্ট। কিন্তু আমাৰ ছ'চাইটি ডেফিনেশ্যন মতে যিজন ষ্টুডেণ্টে বেছিকৈ মাৰ্কছ আনিছে তেওঁৱেই বেছি ইণ্টেলিজেণ্ট। আপোনালোকৰ মেক্সিমাম মানুহে ভাবি আছে চাগে এইটোতো একেই কথা হ'ল, যিয়ে সকলোবিলাক জানে তেওঁতো বেছি মাৰ্কছ পাবই। তেনেহ'লে আপুনি ভুল ভাবি আছে। সকলোতকৈ বেছি মাৰ্কছ তেওঁহে হ'ব যিজনে সেই এক্সাম পেপাৰখনৰ মেক্সিমাম আনচাৰ তেওঁ জানে, কৰিব পাৰিব। তেওঁহে সেই পেপাৰখনত মেক্সিমাম মাৰ্কছ উঠাব পাৰিব। ইন শ্বৰ্ট আপুনি প্ৰথমে 10 বছৰৰ কুৱেশ্যন পেপাৰ কমপ্লিট কৰিব লাগিব। লাগিলে আপুনি HSLC দিয়ক বা HS দিয়ক নতুবা আন কম্পিটিটিভ এক্সামেই দিয়ক, প্ৰথমে আপুনি 10 বছৰৰ কুৱেশ্যন পেপাৰ কমপ্লিট কৰিবই লাগিব। যদি আপুনি IAS, IPS, IIT টপাৰ এওঁলোকৰ যদি আপুনি ইণ্টাৰভিউ চায় তেনেহ'লে ইণ্টাৰভিউত সকলোৱে এটা ষ্টেটমেণ্টে আপুনি শুনা পাব, সেইটো হ'ল ফাৰ্ষ্ট ছল্ভ লাষ্ট 10 years পেপাৰ্ছ। গতিকে আপোনাৰ ফাৰ্ষ্ট ফ'কাছ হেভ টু বি লাষ্ট 10 years পেপাৰ্ছ। কিয়নো চিলেবাছৰ কেইটামান পৰ্চন আন পৰ্চনৰ তুলনাত অধিক ইম্পৰ্টেণ্ট হয় আৰু সেই পৰ্চনৰ লগত ৰিলেটেড কুৱেশ্যন বেছিকৈ অহা দেখা যায়। সেইবুলি মই আপোনাক লাষ্ট 10 yearsৰ কুৱেশ্যন পেপাৰবিলাক আনি মুখস্থ কৰিবলৈ দিয়া নাই। মই কোৱা কথাটোৰ মিনিং এইটোৱে যে আপুনি চিম্পল পেপাৰ এখন লওক আৰু তাৰ পৰা আপুনি প্ৰথমে ফাৰ্ষ্ট চেপ্টাৰটো উলিয়াই লওক আৰু সেই ফাৰ্ষ্ট চেপ্টাৰত যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনৰ লগত ৰিলেটেড যিখিনি কনচেপ্ট আছে আপুনি সেইখিনি পঢ়ক। নেক্সট আপুনি আন এখন চিম্পল পেপাৰ লওক আৰু সেই চিম্পল পেপাৰখনৰ পৰা আপুনি ফাৰ্ষ্ট চেপ্টাৰটো উলিয়াই সেই চেপ্টাৰটোৰ যিখিনি কুৱেশ্যনছ আছে সেই কুৱেশ্যনৰ লগত ৰিলেটেড যিখিনি কনচেপ্ট আছে আপুনি সেইখিনি পঢ়ক। মানে আপুনি এই চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট পৰ্চন আছে সেই ইম্পৰ্টেণ্ট পৰ্চনখিনিৰ আটাইবিলাক কনচেপ্ট আপুনি ক্লিয়াৰ কৰি দিলে। এই টিপছটোৰ এটা ডাঙৰ ফাইদা এইটোৱে যে ই আপোনাৰ অধ্যয়নক অৰ্গেনাইজ কৰি দিছে। মানে আপুনি আপোনাৰ চিলেবাছৰ মষ্ট ইম্পৰ্টেণ্ট পৰ্চনখিনি কমপ্লিট কৰি দিলে, যিখিনি পৰ্চনৰ পৰা লাষ্ট 10 years কুৱেশ্যন সুধি অহা হৈছে। নেক্সট মষ্ট ইম্পৰ্টেণ্ট টিপছটো আহিছে কেটেগৰাইজ এণ্ড কেটেগৰাইজ। মানে আপোনাৰ ছেম টাইপৰ কুৱেশ্যনবিলাক এটা ছাইড কৰি ৰখা। ইয়াৰ বাবে যদি মই উদাহৰণ হিচাপে আপোনাৰ এটা বিষয় লওঁ মেথমেটিক্স, যদি আপুনি লক্ষ্য কৰি দেখা পাব যে এটা চেপ্টাৰত মেক্সিমামৰ পৰা মেক্সিমাম 20টা কনচেপ্ট পাব। গতিকে আপোনাৰ কাম হ'ব যে প্ৰত্যেকটো চেপ্টাৰৰ ফাৰ্ষ্টতে আপোনাৰ সেই 20ৰ পৰা 25টা কনচেপ্ট আপুনি নোট কৰি ল'ব লাগিব আৰু সেই 20টা বা 25টা কনচেপ্টৰ লগত ৰিলেটেড কুৱেশ্যনছ আপুনি প্ৰেক্টিছ কৰি ল'ব, না কি আপুনি 100টা বা 1000টা কুৱেশ্যনছ প্ৰেক্টিছ কৰিব লাগিব। যদি এইকেইটা কুৱেশ্যনছ কমপ্লিট কৰাৰ পিছত আপোনাৰ হাতত সময় থাকে তেনেহ'লে আপুনি পুনৰ এইকেইটা কুৱেশ্যনছ ৰিভাইজ কৰিলে হৈ যাব। ইয়াৰ অৰ্থ হৈছে কনডেন্স কৰা, মানে আপোনাৰ চিলেবাছখন আপুনি যিমানে সৰু কৰিব আপোনাৰ সিমানে লাভ হ'ব। মানে আপুনি চিলেবাছখিনি কমপ্লিট কৰাৰ পিছত এনেকুৱা নালাগে যেন ইয়াৰ 500 পেজৰ কিতাপখন আছিল, এতিয়া কি বা হয় মনত থাকে নে নাথাকে। তাৰ সলনি যাতে আপোনাৰ এনেকুৱা লাগে ইয়াৰ তাতে মাত্ৰ 12টাহে চেপ্টাৰ আছিল, প্ৰথমটোতে 4টা বস্তু আছে, ছেকেণ্ডটোতে 5টা বস্তু আছে, নেক্সটটোতে 6টা বস্তু আছে। আৰু এনেকৈ আপুনি আপোনাৰ চিলেবাছখিনি কনডেন্স কৰি দিলে আৰু আপোনাৰ ব্ৰেইনত সদায়ৰ কাৰণে এই চিলেবাছখিনি মজুত কৰি ৰাখিলে। ইয়াৰ লগতে মই আপোনাক আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ যে সদায় আপুনি আপোনাৰ কিতাপতে নোট বনোৱাৰ প্ৰিফাৰ কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ দুটা লাভ হ'ব। এটা হ'ল আপোনাৰ কিতাপখন হেৰুৱা চান্স খুব কম থাকে আৰু আনটো হ'ল আপুনি যেতিয়াই কিতাপখন খুলিব আপুনি তেতিয়াই মটিভেট ফিল কৰিব। কাৰণ আপুনি যেতিয়া কিতাপখন খুলিব তেতিয়া দেখিব যে আপুনি বেছিভাগ পৰ্চন তাৰ কমপ্লিট কৰিছে অলৰেডি
আৰু মেইনলি মেথমেটিক্সৰ ক্ষেত্ৰত ই বিশেষভাৱে আপোনাক সহায় কৰে, কিয়নো আপুনি আগতীয়াকৈ চিন দিয়া থাকিব তাত নাম্বাৰ 1 কুৱেশ্যনছটো নাম্বাৰ 8ৰ লগত ৰিলেটেড হৈ থকা বুলি, নাম্বাৰ 3টো নাম্বাৰ 7ৰ লগত। ছেম প্ৰচেছ আপুনি আন চেপ্টাৰবিলাকতো তেনেকুৱাকৈ চিন দিয়া থাকিব। গতিকে আপুনি কিতাপতে নোট মেকিং এই চিষ্টেমটোৱে আপোনাৰ গোটেই চিলেবাছটো কনডেন্স কৰি ৰাখিব। আৰু ফাইনেল পাৰ্টটোৱে হ'ল টেনশ্যন। ইয়াক আপুনি কিদৰে হেণ্ডেল কৰিব পাৰিব। ইয়াক হেণ্ডেল কৰাৰ এটাই উপায় আছে, সেইটো হ'ল আপোনাৰ মাইণ্ডছেট। প্ৰিপাৰেশ্যন চলাই থাকোঁতে আপোনাৰ ওচৰত দুটা সময় আহিব। এটা সময় আহিব টেনশ্যনৰ, যেতিয়া আপোনাৰ এক্সাম চলি থাকিব নতুবা এক্সামৰ জাষ্ট আগে। আৰু এটা সময় আহিব যেতিয়া আপোনাৰ টেনশ্যন নাথাকে, মানে আপোনাৰ এক্সামৰ 6-7 মাহ আগতে। এতিয়া আপোনাৰ ওচৰতে আছে আপোনাৰ চলিউশ্যন। আপুনি কিদৰে আপোনাৰ মাইণ্ডটোক ৰিলেক্স কৰি ৰাখিব পাৰে। গতিকে ফ্ৰেণ্ডছ, মনত ৰাখিব, কম্পিটিশ্যন সদায় আমাৰ নিজৰ মাজতে আছে। আমি নিজৰ দ্বাৰা কিদৰে কাম এটা হাসিল কৰি ল'ব পাৰোঁ, সেইটোৱে হৈছে এটা ডাঙৰ ষ্ট্ৰেটেজি। চ' ফাইনেলি আমি নিজৰ মাজতে দুটা কাম কৰিব লাগিব। এটা কাম হ'ল টেনশ্যন লোৱা আৰু এটা কাম হ'ল টেনশ্যন নলোৱা। আমি এই বেলেঞ্চিং গেম খেলি যাব লাগিব, যাতে আমি নিজৰ দ্বাৰা কাম এটা হাসিল কৰি ল'ব পাৰোঁ আৰু মেক্সিমামৰ পৰা মেক্সিমাম মাৰ্কছ আমি আদায় কৰি ল'ব পাৰোঁ। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।